UPPL দলৰ যুটীয়া কাৰ্যকৰ্তা সন্মিলন আয়োজিত কৰা হৈছিল। অপেক্ষা আছিল যে 100 জন কাৰ্যকৰ্তা আহিব, 50 জন বিজেপি বা 50 জন UPPL পৰা, কিন্তু হাজাৰ হাজাৰ মানুহৰ সমাগম। কাৰ্যকৰ্তাৰ মনত ইমান উৎসাহ আছে যে কাৰ্যকৰ্তা নামাতিলেও কাৰ্যকৰ্তা আহি ইয়াত মিটিং শুনিবলৈ হলত বহি আছে। এইটোৱে দেখুৱাইছে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমত আৰু মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিটিআৰত যিখিনি পৰিৱৰ্তনকামী কাম চলি আছে, মানুহৰ অন্তৰ চুই যোৱা যিখিনি কাম চলি আছে, চৰকাৰখন যে দুখীয়াৰ কাষত থিয় হৈ আছে, চৰকাৰখনে যে দুখীয়া ল'ৰা ছোৱালীৰ মনৰ আকাংক্ষা সম্পূৰ্ণ কৰি আছে, তাৰ বাবে আজি ৰাইজে ইমান সঁহাৰি জনাইছে, আশীৰ্বাদ দি আছে। আগন্তুক লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি UPPL দলৰ প্ৰতিনিধি 2 লাখৰো অধিক ভোটৰ ব্যৱধানত ইয়াৰ পৰা জয় হৈ যাব। এই মোৰ ইমান বছৰৰ ৰাজনীতিক অভিজ্ঞতাৰ জৰিয়তে মই কৈ আছোঁ যে ভাৰতীয় জনতা পাৰ্টি আৰু UPPL দলক 2 লাখ ভোটৰ তলৰ ব্যৱধানত জিকাত কোনো বাধা দিব। কিন্তু বৰ্তমানলৈকে BPFৰ ভিত্তিক শক্তিশালী আছে এইখন সমষ্টি, কেনেকৈ উদ্ধাৰ কৰিব পাৰে? ক'ত BPF আছে দাদা? আপোনালোকে সেই BPF মানে টিভিত আছে, ক'ৰবাত পেপাৰত এটা সৰুকৈ নিউজ ওলাই যায় বুলি BPF আছে। মইতো কালি দিনটো মানে কোকৰাঝাৰত ঘূৰিলোঁ, আজি দিনটোও কোকৰাঝাৰ জিলাত ঘূৰিম, কিন্তু ক'ততো BPFৰ এটা পতাকা দেখা নাই, এজন মানুহ দেখা নাই। যিখিনি BPFক মানে জীয়াই ৰাখিছিলে মানুহখিনিতো আধাতকৈ বেছিটো মই ইয়াতে দেখি আছোঁ। ক'ত BPF থাকিব? নেতালৈ কোনো দল হ'ব নোৱাৰে যেতিয়ালৈ কাৰ্যকৰ্তা নাথাকে, ৰাইজ নাথাকে, কোনো ৰাজনৈতিক দল হ'ব নোৱাৰে। চাইনবোৰ্ড এটা লগাব পাৰে, থাকিব পাৰে, অফিচ এটা খুলিব পাৰে, কিন্তু ৰাইজ নাই, কাৰ্যকৰ্তা নাই, কেনেকৈ দল হ'ব? আৰু এই যে পাপ 20 বছৰ কৰিলে, এই পাপৰটো উত্তৰ দিব লাগিব। BPF দলে 20 বছৰ যিটো পাপ, অন্যায়, অত্যাচাৰ, শোষণ কৰিলে ৰাইজক, এই উত্তৰটোতো ৰাইজে বিচাৰিব। আৰু এই উত্তৰটো মানে BPF দলে দিব লাগিব। আৰু আমি মুকলিকৈ আমি কৰা ভাল কামৰ মানে খতিয়ানটো দাঙি ধৰিম। আজি মইতো অভিভূত হৈছোঁ মানে কোকৰাঝাৰত আহি। ইমান দিন মই কোকৰাঝাৰ আহি আছোঁ, আজি প্ৰথম মোক লাগিছে যে পৰৱৰ্তীত কোকৰাঝাৰ মোৰ চকুৰ সন্মুখত গঢ় লৈ আছে। মানুহৰ চকুত সপোন আছে, দুখীয়া ল'ৰা ছোৱালীয়ে সপোন দেখা আৰম্ভ কৰিছে যে মই IITত ইঞ্জিনিয়াৰ কৰিম। ক'ত কোকৰাঝাৰত দুখীয়া ল'ৰা ছোৱালীয়ে চিন্তা কৰিছিল কেতিয়াবা যে মই মানে IITত পঢ়া শুনা কৰিম? আপোনালোকৰ সন্মুখতে ছুপাৰ 50ত মই গ'লোঁ, VN একাডেমিক ছুপাৰ 50 যিটো BTC চৰকাৰে চলাই আছে, তাত গ'লোঁ। ছোৱালীবিলাকেতো আপোনালোকৰ সন্মুখত ক'লে, কৃষকৰ ছোৱালী, দেউতাই 200 টকা দিব নোৱাৰে মাহত পঢ়া শুনা কৰাৰ কাৰণে। এই ছোৱালীটোৱে সপোন দেখিছে যে মই IITত ইঞ্জিনিয়াৰ, আৰু এই সপোনটো বাস্তৱ হ'বলৈ গৈ আছে। যোৱাবাৰ 11 জনে IIT আৰু NITত মানে এডমিশ্যন পালে। এইটো চাই মনটো নিজৰ ভাল নালাগে জানো? খালি আপোনালোকৰ ল'ৰা ছোৱালীয়ে যেতিয়া সপোন দেখিব, এই সপোনবোৰ বাস্তৱ হ'ব, আপোনালোকৰ মনটো ভাল নালাগিব জানো? পৰিৱৰ্তিত কোকৰাঝাৰ মোৰ চকুৰ সন্মুখত মই চাই আছোঁ। আৰু এই পৰিৱৰ্তিত কোকৰাঝাৰ অকল ময়ে চোৱা নাই, কোকৰাঝাৰবাসী ৰাইজেও চাই আছে। মানে ৰাইজ আমাৰ লগত। বৰ্তমান কোকৰাঝাৰ বা BTR অঞ্চলৰ পৰিৱেশটো আপুনি কি বুলি ভাবিব? শান্ত হৈছে কোকৰাঝাৰ, BTC BTR, বহুত শান্তি আহিছে। আৰু এই শান্তিটোৱে মানুহৰ মনত বহুত শান্তি আনিছে। এতিয়া কোকৰাঝাৰ লাহে লাহে হিংসাৰ কথা, গোলা বাৰুদৰ কথা পাহৰি এতিয়া নতুন নতুন কামত লাগিছে। উন্নয়নৰ খাতিৰত মানুহে এতিয়া প্ৰচেষ্টা আৰম্ভ কৰিছে। ল'ৰা ছোৱালী স্কুলৰ আৰু কলেজৰ ফালে চকু মেলিছে, পঢ়া শুনাত মানে মনোযোগ দিছে। মানুহে এতিয়া কিবা ল'ৰা ছোৱালীক ভাল কৰিম বুলি চিন্তাত আছে। মই ভাবোঁ যে পৰিৱৰ্তিত কোকৰাঝাৰ, পৰিৱৰ্তিত BTCৰ যিটো সপোন আমি দেখুৱাইছিলোঁ, এই সপোনটো ৰাইজে উপলব্ধি। গাখীৰত যেতিয়া পানীটো দি দিয়া যায়, তাৰপিছত গাখীৰ আৰু পানী এক হৈ যায়। তাৰপিছত আপুনি ক'ব নোৱাৰে যে কোনটো অংশ গাখীৰ আছে, কোনটো অংশ পানী আছে। আজিতো মই ক'ব নোৱাৰিছোঁ নিজে আহি ইয়াত যে ইয়াত BJP কৰ্মী কোন আছিল, UPPL কৰ্মী কোন আছিল। মই যেতিয়া ক'লোঁ যে UPPL কৰ্মী কোন, চবে হাত দাঙি দিলে। যেতিয়া মই ক'লোঁ BJP কৰ্মী কোন, চবে হাত দাঙি দিলে। তাৰ অৰ্থ হ'ল আমাৰ মাজত কোনো মানে মতানৈক্য নাই, কোনো বিভেদ নাই। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTC চলি আছে, ভৱিষ্যতো প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTC চলি থাকিব।